নালাগে আমাৰ লগত খাবলৈ তাই তাতে খাব বহি কিয় মা আমি একেখন ঘৰৰ একেটাই সদস্য একেলগে খাওঁ মই কৈছো নহয় নালাগে একেলগে খাব হ'ব দাদা আপোনালোকে খাওক অ পাপা কেকটো কিন্তু বিৰাট ডাঙৰ চাই আনিবা কিন্তু যাবলৈ নাপাহৰিবা নগলে কিন্তু মই খুব বেয়া পাম চাও বাৰু মই যাব পাৰিলে বাৰু যামে নোৱাৰিলে কিন্তু বেয়া নাপাবা যাব পাৰিলে মানে নহয় আহিবই লাগিব নহলে মই ৰাতিপুৱা আহি তোমাক লৈ যাম তোমাৰ কাইলৈ বাৰ্থডে নহয় কি বা মোৰ বাৰ্থডে সঁচাই হয় পাপা আৰু মাইকে আলোচনা কৰি আছিল কাইলৈ বোলে তোৰ বাৰ্থডে কাইলৈ কিমান ভাল লাগিব কেক কাটিব পাৰিম পিছে হেৰি নহয় বাৰ্থডে তোমাৰ লগৰবোৰক মাতিলা নে নাই অ বা মই মাতাই নহ'ল নহয় নহ'লে এক কাম কৰোঁ বা আৰু মই যে ঘৰে ঘৰে মাতি আহোঁ সৰু মাজনী কাইলৈ তোৰ বাৰ্থডে নহয় ডাঙৰ মাজনী সৰু মাজনী দুজনাই তোমালোকৰ বান্ধৱীবিলাক মাতি দিবা কাইলৈ বাৰ্থডেত অ পাপা মোৰ বাৰ্থডে নাপাতা নি পাতিম আকৌ কিয় নাপাতিম তোৰ তাৰিখটো আহক আকৌ জন্ম হোৱা এতিয়া সৰু মাজনীটো পাতি দিওঁ অহা বছৰ আকৌ তোৰটোও পাতিম আকৌ সৰু মাজনীৰো পাতিম ভণ্টি পিছে ব'লা আমি দেৰি কৰি লাভ নাই আমাৰ বান্ধৱীবিলাকক মাতি আহোঁ অ পাপা কেকটো কিন্তু বিৰাট ডাঙৰ চাই আনিবা হ'ব হ'ব তুমি চিন্তা কৰিব নালাগে মই অৰ্ডাৰ দিয়ে আহিছোঁ কেকটো সন্ধিয়ালৈকে যাই লৈয়ে আহিম বাৰ্থডেত পাহিক মাতিব লাগিব কিন্তু ভণ্টি ব'লা প্ৰথম মই পাহিক মাতিব যাম মোৰ বেষ্ট ফ্ৰেণ্ড আহা আকৌ বা অকণমান ৰখি দিবা মই অলপ মুখখনত ক্ৰীম সানি লওঁ যিমানে বাহিৰত নাথাকাই কিয় নিজৰ ঘৰত আহিলে কিন্তু যাবলৈ মন নাযায় দাদা আহা জলপান দিছোঁ খোৱাহি পাহি তুমি মনটো কিয় মাৰি আছা তোমাৰ কিবা অসুখ হৈছে নি নাই দাদা একো হোৱা নাই ব'লা পিছে একেলগে খাওঁগৈ ঐ ৰেখাখনি সোনকালে জলপান লৈ নহয় এতিয়া মোৰ বাবাটো কিজানি ভোকতে আছে মা লৈ গৈছোঁ বাবা তোমাৰ ভোক লাগিছে নি নাই মা তেনেকৈ লগা নাই দিয়া নালাগিলেও অকণমান বেছি বেছিকৈ খাবা তোমাৰ চেহেৰাটো একে খিনাই গৈছে লৈ আনিছোঁ দি দে আকৌ বা পাহি তুমি কিন্তু বিৰাট ধুনীয়া জলপান বনাইছা দেই বিৰাট ভাল লাগিছে চেণ্টটো শুনিয়ে ভাল লাগিছে পিছে হেৰি পাহি তুমি বহি লোৱা তোমাৰ জলপান লৈ আহা একেলগে খাওঁ বাবা নালাগে আমাৰ লগত খাবলৈ তাই তাতে খাব বহি কিয় মা আমি একেখন ঘৰৰ একেটাই সদস্য একেলগে খাওঁ মই কৈছোঁ নহয় নালাগে একেলগে খাব হ'ব দাদা আপোনালোকে খাওক মই তাতে খামগৈ মা সেইটো কিন্তু ভাল কথা নহয় দেই তুমি কোৱাচোন মই আহি আছোঁ পানী লাগিলে ফ্ৰিজত আছে ওলাই ল'বা গোটেইখিনি খাবা কিন্তু দেই বাবা নহ'লে খিনাই গৈছা তুমি একে ঐ ৰেখনি নতুনকৈ বনোৱা জলপান খাবলৈ নাযাবা ৰাতি যে ভাত মুখা বেছিকৈ ৰান্ধিছিলা সেই মুখা যে বেছি হৈ আছে কোনে খাব সেইবোৰকে খোৱা পানী ঢালি ল'লে হ'ল পিঁয়াজ কিন্তু নাকাটিবা দেই 60 টকা কেজি পিঁয়াজৰ জলকীয়া লৈ খালেই হ'ল আৰু নিমখ ল'লে হ'ল হ'ব মা মই জলপান নাখাওঁ এনেও মই ৰাতিৰ ভাতেই খাম জলপান খাবলৈ মন গ'লে যদি বাবাই আধা খাই আধা এৰে এৰাখিনিকে খাবলৈ পাবা হ'ব মা মই জলপান নাখাম মই ৰাতি ভাতেকে খাম জলকীয়া সানি লৈয়ে খাম সোনকালে খাই উঠা বাবা নাহাৰ আগতে বাবা কাঁহীবোৰ আকৌ উঠাই আনিব লাগিব বা পাহিহঁতৰ ঘৰ কিমান দূৰ আৰু বেছি দূৰ নহয় দিয়া পামেই আৰু বা পাহিটো মোক চিনি নাপায় পাহি আকৌ তোমাক কেনেকৈ চিনি পাব তোমাক দেখাই নাই পাহিয়ে দেখিলেহে চিনিব মোক চিনি পায় আকৌ বা তোমাক চিনিলেই হ'ল মোক চিনি নাপালে কথা নাই নহয় তোমাক চিনি পালে মোৰ পৰিচয় হ'ব আৰে মধুস্মিতা তুমি আমাৰ ঘৰত কিয় আহিব নোৱাৰে নেকি মোৰ তোমালৈ কিমান মনত পৰি আছিল না ফোন কৰিব পাৰোঁ না দেখা পাওঁ কি হ'ল তুমি আজিকালি কলেজত নোযোৱা তোমাৰ মোবাইলটো চুইচ অফ মই ফোন মাৰি থাকোঁতো মাজে মাজে মধুস্মিতা তুমিতো জানাই আমাৰ মাহীমা মোক পঢ়া শুনা কৰিব নিদিয়ে ঘৰৰ কামবোৰ কৰিব লাগে মই কলেজ গ'লে ঘৰৰ কাম কৰি থাকে আহি আকৌ ময়ে কৰিব লাগে এতিয়া মোক কলেজতো যাবলৈ নিদিয়ে মোবাইলটো কাঢ়ি লৈ গৈছে চুইচ অফ কৰি থৈ দিছে মোবাইলটো নিদিয়ে পাহি তুমি এইবোৰ কি কোৱা সঁচাই নেকি মধুস্মিতা মই অকণমান টাইমো ৰেষ্ট নাপাওঁ ৰাতিপুৱা আজি কামত লাগো সন্ধিয়া একে ৰাতি 10টালৈকে কাম কৰিয়ে থাকিব লাগে কাম কৰা মানুহো কিন্তু এনেকৈ কাম নকৰে মোক যেনেকৈ কাম কৰাই থাকে কি হ'ব এতিয়া নিজৰ মা নাই কৰিবই লাগিব মই অকলে দেউতা থাকে বাহিৰত দেউতাই ফোন কৰিলে মোক মোবাইলটোৱে নিদিয়ে হাতত ফোন কথা পাতিবই নিদিয়ে মই মোবাইলটো কাঢ়ি নি থৈ দিছে মই ফোনো কৰিব পৰা নাই দেউতাক মধুস্মিতা কি চিন্তা কৰা মই কৰিম বাৰু মই বাচি থকালৈকে কৰিয়ে থাকিম তোমাক এনেকৈ কষ্ট দি ৰাখে ভগৱান কি হ'ল তোৰ ভাত খোৱা হোৱাই নাই নি মা হৈছে যাওঁৱে আৰু মোৰ বান্ধৱী আহিছে তাকে কথা পাতিলোঁ বান্ধৱী আছে ইয়াতে বাটতো থিয় কৰি থৈছে নেকি ঘৰলৈ আহে আকৌ বহিব দিয়া খুৰী নবহো দিয়া আজি বেলেগ দিন আহিম বাৰু মই আপোনালোকক মাতিবহে আহিছোঁ কাইলৈ আমাৰ ভণ্টিৰ বাৰ্থডে কাইলৈ আহিবলৈ নাপাহৰিবা আকৌ আহিম কিয় নাহিম আকৌ খুৰী পাহিকৰ লগত আহিবা কিন্তু তাই নালাগে নেকি যাব ময়ে যাম বাৰু খুৰী পাহিক কিন্তু লৈ আহিব নহ'লে মোৰ খুব দুখ লাগিব আপুনিও আহক পাহিকো লৈ আহক আৰু পাহি কাইলৈ কিন্তু যাবলৈ নাপাহৰিবা
নগ'লে কিন্তু মই খুব বেয়া পাম। চাওঁ বাৰু, মই যাব পাৰিলে বাৰু যামে, নোৱাৰিলে কিন্তু বেয়া নাপাবা। যাব পাৰিলে মানে নহয়, আহিবই লাগিব, নহ'লে মই ৰাতিপুৱা আহি তোমাক লৈ যাম বাৰু মোৰ স্কুটিত। হে নালাগে নালাগে, ৰাতিপুৱা আহিব নালাগে। সেই ৰাতিপুৱা আকৌ আমাৰ তাই অলপ পলমকৈ শুই থাকেতো, ৰাতিপুৱা আহিব নালাগে, বেলেগে আহিলে হ'ল। আপুনি ক'লেই নহ'ব, আপোনাক চিনি পোৱা শেষ মোৰ। আপুনি এজনী ডাংকাটি মাক। ঠিক আছে, তোমালোকে যাবা। হে পাহি, সোনকালে আহিবা। হ'ব, মই গৈছোৱে। মধুস্মিতা, এইটোৱে তোমাৰ ভণ্টি নে? হয়, এতিয়া মোৰ সৰু ভণ্টি। ভণ্টি এতিয়া কোন ক্লাছত পঢ়ি আছা? মই আপোনালোকৰ আশীৰ্বাদত এইবাৰ 5 ক্লাছ পালোঁ আৰু। দিয়া ভালকৈ পঢ়া শুনা কৰিবা দেই। বা কাইলৈ মোৰ বাৰ্থডেত আহিবলৈ নাপাহৰিবা দেই, নহ'লে মই খুব মিছ কৰিম। চেষ্টা কৰিম বাৰু যাবলৈ, নোৱাৰিলে কিন্তু বেয়া নাপাবা দেই। জানাই নহয় আমাৰ মাহী মাই, এই কৈছেহে মুখৰ আগত, যোৱাৰ সময়ত যাবলৈ নিদিব। পিছে পাহি, আমি যাওঁ বাৰু, আৰু মানুহ মাতিব লগা আছেতো। মধুস্মিতা, বেয়া নাপাবা কিন্তু, চাহ পানী আকৌ দিব নোৱাৰিলোঁ, বাহিৰতে ৰখিব লগা হ'ল। সেই পাহি, তুমি এইবোৰ কি কোৱা? মই তোমাৰ কথা নাজানো নি? তোমাকহে পাৰিলে মই অকণমান চাহ পানী খুৱাব লগা আছিল এতিয়া। তুমি ঘৰত ভালকৈ খাব পাইছা নে নাই? তোমাকতো খাব ল'বও কিজানি ভালকৈ নিদিয়ে। তুমি আগতকৈ বহুত খিনিছে কিন্তু দেই পাহি। বা তুমি আহিলেহে মই কেক কাটিম, কিন্তু তুমি নাহাকে নাথাকিবা। ঠিক আছে বাৰু। বাই পাহি, ভালকৈ থাকিবা। বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল লাগে আপোনালোকৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিবা আকৌ। তেতিয়াহে এনেকুৱা নতুন ভিডিঅ' সদায় চাব পাবা। বন্ধুসকল, ভিডিঅ'বোৰ সদায় চাবা, ইয়াৰে নেক্সট পাৰ্ট আহি আছে। বাই বন্ধুসকল, আমাৰ মৰমৰ ভাইটি ভণ্টিসকল, আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি যাব।